নমস্কাৰ সকলোকে। আজি আকৌ ভিডিঅ' এটা দিছোঁ মাজুলীৰ পৰা। এয়া মই দেউতাৰ লগত বাইকত আহি আছোঁ মাজুলী কমলাবাৰীলৈ। এয়া হৈছে আমাৰ ঘৰৰ পৰা আমাৰ কমলাবাৰীলৈ অহা ৰাস্তাটো। আৰু এইখন হৈছে তুনি নদী। তুনি নদীখন নাম বহুতে শুনিছে চাগে। আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ বা আমি সৰু আছিলোঁ তেতিয়া এখন কাঠৰ এখন ভগা দলং আছিলে, বৰ্তমান পকী দলং হ'ল। আৰু এইখনেই হৈছে মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল, য'ত মোৰ হাইস্কুলীয়া শিক্ষা সমাপ্ত হৈছিল। ইয়াৰ পৰাই মই মেট্ৰিক পাছ কৰিছিলোঁ, ক্লাছ 5ৰ পৰা পঢ়িছিলোঁ। আৰু এইখন হৈছে আমাৰ কমলাবাৰী। বহুত আপোন হয়। আৰু মই য'লৈ আহিছোঁ তাত বহি আছোঁহি। একচুৱেলি মই আহিছোঁ কমলাবাৰী হস্পিটেললৈ বিশেষ এটা কামত। মই মোৰ আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যে মই প্ৰেগনেণ্ট হয়, এতিয়া 5 মান্থ চলি আছে। আৰু মোৰ আশা কৰ্মীৰ লগত অকণমান কাম আছিলে, যিটো গভৰ্ণমেণ্টৰ কাম, সেইখিনি কৰিলোঁ। আৰু কৰাৰ পিছত এতিয়া প্ৰায় আমি 10:30 মানতে আহিছিলোঁ, এতিয়া 1টাই বাজিলে। দেউতাক মাতি দিলোঁ, দেউতাৰ লগত আহিলোঁ। আহি পেলাই সোমালোহি মনীষা বেকাৰীত। আৰু মোৰ পিছফালে দেখিছেনে মাস্কখিনি, আমাৰ ইয়াৰ মাজুলী গৌৰৱ। এইখন হৈছে মনীষা বেকাৰী। ইয়াত একদম ভেৰাইটিজ কফি, মিঠাই পোৱা যায়, খাবলৈ খুব ধুনীয়া। দেউতাই মই কফি, পেষ্ট্ৰি এনেকৈ কিবাকিবি খালোঁ অকণমান। আৰু মই এতিয়া কিবা অলপ ঘৰলৈও লৈ যাম বজাৰ কৰি, সেইখিনি লৈ পেলাই যামগৈ। আৰু মনীষা বেকাৰীৰ ডেক'ৰেশ্যন খুব ধুনীয়া, আমাৰ অসমীয়া সংস্কৃতি গোটেইখিনি ৰাখিছে। ঘৰ আহি পালোঁহি মই। আৰু ঘৰ আহি পাই আজি ইমান বেছি ৰ'দ গৰম ন। আৰু মই কি কিনি আনিছোঁ দেখিছেনে? সেয়া মই কিনি আনিলোঁ কেইপাতমান সেউজীয়া খাৰু। সেই সেউজীয়া খাৰু বোলে শাওণ মাহত পিন্ধিব লাগে। আৰু এই মোৰ ফ্ৰকটো দিছিলে মোৰ ফ্ৰেণ্ডে দেই, মোৰ 5 মান্থছ কৰ্মখিনিত। আৰু আমাৰ ঘৰটো দেখিছে, এইখিনি নতুনকৈ বনাই থকা হৈছে। আৰু ঘৰটো কালাৰৰ কাম বাকী আছে, বহুতখিনিয়ে কাম বাকী আছে। বাকী টাইলছ লগোৱা হ'ল। বাকী আমি নেক্সট ডে হাজবেণ্ডে কৈছিলে আমি ধেমাজিলৈ বুলি বেক হ'লোঁ, কিয়নো ইলিয়ানাৰ 27ৰ পৰা স্কুল ষ্টাৰ্ট হৈ গ'ল। আৰু ঘৰত আহি পাই এইবিলাক কাপোৰ কানি জপা কিবাকিবি কামত লাগি গ'লোহি। ঘৰ চাফা কৰা আছে বাৰু হেল্পাৰ, তেখেতৰ লগত মিলি পেলাই মই গোটেই কামখিনি কৰিলোঁ। এই কাপোৰযোৰ মই পিন্ধিবই নাপালোঁ, এইযোৰ মিন্ত্ৰাৰ পৰা কিনিছোঁ, বৰ ধুনীয়া। আৰু ফ্লিপকাৰ্টৰ পৰা মোৰ আহি পালে এটা পাৰ্চেল, মই নেক্সট ভিডিঅ'টো দেখাম। বাই, আজিলৈ আহোঁ দেই।